স্বাধীনতাৰ ৭টা দশক পাৰ হ'ল। উন্নয়নৰ পৰা বহু দূৰত ৰৈ গ'ল এখন গাঁৱৰ ৰাইজ। একবিংশ শতিকাতো বিদ্যুতৰ পোহৰ নপৰা এখন গাঁও। কেৰাচিন তেলৰ টিপচাকি আৰু সৌৰশক্তিৰ পোহৰত দুৰ্বিষহ ৰজনী পাৰ কৰে গাঁওবাসীয়ে। দলগাঁও সমষ্টিৰ বগৰীবাৰী গাঁৱত বিয়াগুম বিদ্যুৎ বিভাগৰ ফুপুলা স্বৰূপ। আজিলৈকে বিদ্যুতৰ পোহৰ নাপালে ৰাইজে। অথলে গ'ল পৰিৱৰ্তনকামী চৰকাৰৰ ঘোষণা। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত বগৰীবাৰী গাঁৱৰ দৃশ্য প্ৰথমে মন কৰক। আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নাপালে গাঁওবাসীয়ে। স্বাধীনতাৰ ৭টা দশক উকলি যোৱাৰ পিছতো নিশা টিপচাকিৰ পোহৰত লগতে সৌৰশক্তিৰ পোহৰত পঢ়িবলগীয়া হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে। বিগত বছৰ বছৰ ধৰি বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত জনসাধাৰণ। আধুনিক যুগত আধুনিকতাৰ সা সামগ্ৰী ব্যৱহাৰৰ পৰাও দূৰত থাকিবলগীয়া হৈছে গাঁওবাসীয়ে। ৰাইজৰ এনে দুৰ্ভোগৰ পৰা কেতিয়া সম্বিত ঘূৰি আহিব শক্তিহীন শক্তি বিভাগৰ? নে এনেদৰেই টিপচাকিৰ পোহৰেৰে দিন পাৰ কৰিব লাগিব বগৰীবাৰী গাঁৱৰ ৰাইজে? আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত শক্তি বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, আধুনিক খবৰ। আমাৰ সমস্যা এই বগৰীবাৰী গাঁৱত আজি ইমান বছৰ হৈ গ'ল, আজিলৈকে কোনো কাৰণৰ সুবিধা পোৱা নাই। ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে অসুবিধা। চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ, চব গাঁৱতে কাৰেণ্টৰ ব্যৱস্থা আছে বা দিছে, আমাৰ এই গাঁওখনত দিয়া নাই। বহুত বিধায়ক গ'ল, নতুন বিধায়ক আহিলে। আমাৰ এইটোৱে অনুৰোধ যাতে আমাৰ এই গাঁওখনৰ কাৰণৰ সুবিধা কৰি দিয়ে যেন। ৰাতি আমি চ'লাৰ নিজা পইচা দি কিনি লৈছোঁ, সেই চ'লাৰত মানে লাইট জ্বলাই আছোঁ। উপায় নাই, গৰমত মানে সেই কষ্ট কৰি চলি আছোঁ। ল'ৰা ছোৱালীবিলাকেও কষ্ট পাই আছে, লেখা পঢ়া খুব অসুবিধা, কাৰেণ্টৰ ব্যৱস্থা নাই। যাতে আমাক এইটো সুবিধা কৰি দিয়ে যেন চৰকাৰে।